শঙ্কর মাধব হরি শঙ্কর মাধব গুরু সোনা গুরু আমার পরম বান্ধব রাধিতে হরির নাম বৈকুণ্ঠে আসিলা অঙ্কুর স্বরূপে কাঙ্ক জমাইয়া নিলা
ব্যাগ দেৱৰ গুৰু আছিল মহাপুধে বলভদ্র রই না থাকে কুপনের খুঁতো দেব কুপনের খুঁতো দেব বলভদ্ৰৰ অস্ত্ৰ আছিল নাঙলখন খঙৰ ভমকত নাঙলখন দলি মাৰি দি সেই নৈমিষাৰণ্যত গজি থকা কুবন উঘালি আনি কোবাই কোবাই সূতদেৱক হত্যা কৰি পেলালে ও শাস্ত্ৰৰ আসনে খুব ধলিয়া কৃষ্ণ কৃষ্ণ ও কৃষ্ণ কৃষ্ণ বুলি খুঁটে কৃষ্ণ কৃষ্ণ বুলি খুঁটে ঘলক ঘলককৈ তেজেৰে বমি কৰি শাস্ত্ৰ পঢ়া আসনখনতে খুঁটে জীৱন তেজিৰে লগে লগে নৈমিষাৰণ্যৰ হাহাকাৰ লাগে হেৰকালে কৃষ্ণ আহিল হেৰকালে কৃষ্ণ আহিল হে দাদা বলাই অ জনম লভিলা তুমি অকাৰণে অ এহে তুমি কি কৰ্ম কৰিলা দাদা শাস্ত্ৰ পঢ়ি থকা এই সূতদেৱক তুমি কোবাই কোবাই হত্যা কৰি পেলালা চি 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 ব্ৰহ্ম হত্যা মহাপাপ দ্বাৰা তুমি নাজানা ব্ৰহ্ম হত্যা মহাপাপ নাযায় খণ্ডন ব্ৰহ্ম হত্যা মহাপাপ নাযাব খণ্ডন এই পাপৰ প্ৰায়শ্চিত্ত তুমি পাব লাগিব ৰাখিবা মন আৰু লগে লগে ঋষি মুনি সবে বলভদ্ৰ ও আগুৰি ধৰি এই মহাপুধে মুনি সবে বলভদ্ৰ এয়া তুমি কি কৰিব কৰিলা শাস্ত্ৰ পঢ়ি থকা সূতদেৱক তুমি কুবনেৰে কোবাই কোবাই হত্যা কৰি পেলালা যি কুবনেৰে এই সূতক তুমি হত্যা কৰি পেলালা আৰু এই কুবনেই তোমালোকৰ যদুকুলৰ পতন মাতি আনিব নিশ্চয় জানিবা ও কান্দি বেলা গিলা বলু ব্রহ্ম হইতা পাপে বুড়া কান্দি বলভদ্রই শ্রীকৃষ্ণ কাকুরি মিলে হে কানাই কিবা এটা কৰা তুমি কি হৈ গ'ল মই নিজে নাজানো তুমি কিবা এটা কৰা কানাই তুমি ঋষি মুনি সবক বুজোৱা তেওঁলোকে বাৰে বাৰে কৈ আছে যে যি কুবনে মই এই সূতক হত্যা কৰি পেলালো সেই কুবনে হেনো আমাৰ যদুকুলৰ পতন মাতি আনিব আমাৰ বংশ বিনাশ হৈ যাব কিবা তুমি কৰা প্ৰভু কৃষ্ণ কিন্তু হাঁহি হাঁহি দদায়েকক কৈছিল শুনা দাদা বলাই মই একো কৰিব নোৱাৰো মই মুনি হবক বুজাব নোৱাৰো এই মুহূৰ্তত এওঁলোকে তোমাক যিটো সিদ্ধান্ত দিব যিটো বিধান দিব সেইটোৱে তুমি পালন কৰিব লাগিব তেতিয়া সেই ঋষি মুনিবিলাকৰ সিদ্ধান্ত মতে ব্ৰহ্ম হত্যা
মহাপাপ খণ্ড নিওয়ার অর্থে বলভদ্র কি করিলে আখি গয়া বদরিকা আর প্রয়োগ তীর্থ ও কাখি গয়া বদরিকা ও সকলোতে বলভদ্ৰই কৰিলা দৰ্শন বলভদ্র জানে ব্রহ্ম হইতে মহাপাপ জানে বলরামে ও সেই কারণে তীর্থ ভ্রমণ করে রাত্রি দিয়ে উত্তর খুনি নারদ মুনি বিস্ময়মান নারায়ণ নারায়ণ ও নারায়ণ ভক্তমুনি নারায়ণ ভক্তমুনি যেতিক্ষণে আকৌ নারদৰ শ্ৰীমুখৰ পৰা নারায়ণ শব্দ উচ্চাৰণ হইলা তেতিক্ষণে আকৌ এটি পক্ষী গৈছে মনুষ্য ৰূপলৈ আকৌ এটি সুদৰ্শন পুৰুষ হৈ থাকিল থাকিল শেষত এটা সেইটোৱে ক'লে যে হে দেৱৰ্ষি নাৰদ তোমাৰ শেষ প্ৰশ্নটো অৰ্থাৎ চতুৰ্থ প্ৰশ্নটো আছিল যে কি কাৰণে দ্ৰৌপদীৰ পাছতি নন্দন শিশুকালে কিয় বাৰু হৈছিল নিধন অস্বস্থমাই মুণ্ডকতে সেই পুত্ৰগণৰ কোন আছিল সেই পঞ্চপুত্ৰ কোৱা পক্ষী গণ বুলি আমাক তুমি প্ৰশ্ন সুধিছিলা তুমি জানিব ইচ্ছা কৰিছিলা যে দ্ৰৌপদীৰ যে সেই পাঁচটা পুতেকক অকাল নিধন হৈ গ'ল এই দুখটো অকালতে যে ল'ৰাকেইটা মৰি গ'ল এই দুখটো মাকৰ আছিল নেকি নে সিহঁতৰ কিবা দুখৰ বাবে সিহঁতনো কোন আছিল এইটো তোমাৰ জানিবলৈ ইচ্ছা কৰিছে শুনা দেৱৰ্ষি নাৰদ ৰজা হৰিচন্দ্ৰৰ চলিবলৈ একো নাছিল তেওঁ নিসন্তান আছিল তেতিয়া তেখেত